ববুলৰ প্ৰথম দিন। পুৱা শুই উঠিয়েই বুবুলে তাৰ ডাঙৰ ডাঙৰ চকু দুটা মেলি চালে। আজি তাৰ স্কুলৰ প্ৰথম দিন। সি বিছনাৰ পৰা জাপ মাৰি নামি আহিল আৰু মাক ৰীতাৰ ওচৰলৈ দৌৰ মাৰিলে। মাকে হাঁহি হাঁহি তাৰ বাবে জলপান সাজু কৰি আছিল। মা, আজি স্কুললৈ যাম, বুবুলে চিঞৰি ক'লে। দেউতাক ধ্ৰুই বুবুলক স্কুলৰ পোছাক পিন্ধাত সহায় কৰিছিলে। বুবুল অলপ অস্থিৰ হৈ আছিলে, কিন্তু দেউতাকে ধৈৰ্যৰে তাৰ সৰু বেগটো পিঠিত আঁৰি দিলে। ভয় নাখাবি বুবুল, স্কুলত বহুত নতুন বন্ধু পাবি, দেউতাকে মৰমেৰে ক'লে। বুবুলে মাক দেউতাকক টাটা কৰি ঘৰ বাহিৰলৈ ওলাই আহিল। বাহিৰত তাৰ বন্ধু জন্তু আৰু মীনা তাক বাট চাই আছিল। তিনিওটা একেলগে স্কুললৈ যোৱাৰ বাবে সাজু হল। সিহঁতৰ মুখত হাঁহি বিৰিঙি আছিল। তিনিওটা বন্ধুৱে কথা পাতি পাতি খোজ ললে। সিহঁতে স্কুল কেনেকুৱা হ'ব সেই বিষয়েৰে কল্পনা কৰিছিলে। সিহঁতৰ মনত বহুত প্ৰশ্ন আছিলে। সিহঁতে বাটত এখন চাহ বাগিচা পাৰ হৈ গল। মীনা অলপো লাজকুৰীয়া আছিল। তাই তাইৰ পুতলাটো টানকৈ ধৰি বুবুলৰ ওচৰ চাপি আহিল। তাই সুধিলে, বুবুল, স্কুলত মজা লাগিবনে? বুবুলে হাঁহি এটা মাৰি তাইক আশ্বাস দিলে। কিছু সময়ৰ পিছত সিহঁতে স্কুলৰ গেট পালেহি। স্কুলটো সিহঁতৰ বাবে বহুত ডাঙৰ যেন লাগিছিল। বহুত নতুন ল'ৰা ছোৱালী আৰু অভিভাৱক তাত আছিল। সিহঁতৰ মনত অলপ ভয় আৰু বহুত উৎসাহ আছিল। শ্ৰেণী কোঠাৰ ভিতৰত সিহঁত অলপ লাজত পৰিল। কোঠা ভৰ্তি নতুন মুখ। সিহঁতে ইজনে সিজনৰ হাতত ধৰি সান্তনা ললে। এজনী মৰমীয়াল শিক্ষয়িত্ৰীয়ে হাঁহি মুখেৰে সিহঁতক আদৰি ললে। তেওঁ নিজৰ পৰিচয় দিলে আৰু খৰতাথ্ৰীয়ে যে তেওঁলোকে স্কুলত বহুত মজা কৰিব। বুবুলে শিক্ষয়িত্ৰীৰ কথা শুনি অলপ সকাহ পালে। সোনকালেই সিহঁতে ব্লক আৰু ৰংগ কৰা আৰম্ভ কৰিছিলে। বুবুল, জন্তু আৰু মীনা তিনিওটা একেলগে হাঁহি হাঁহি খেলি আছিল। সিহঁতে বুজি পালে যে স্কুল একেবাৰে ভয় লগা নহয়। দিনটোৰ শেষত বুবুলে স্কুলৰ পৰা ওলাই মাক দেউতাকৰ ওচৰলৈ দৌৰ মাৰিলে। সি তেওঁলোকক তাৰ নতুন বন্ধু আৰু মজাৰ কথা ক'বলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। সি পিছদিনা স্কুললৈ যোৱাৰ বাবেও সাজু হৈ আছিল।